দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ বৃহৎ ৰেলী। বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ শেষৰ দিনা নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ বৃহৎ সমদল। প্ৰায় সহস্ৰাধিক লোকৰ অংশগ্ৰহণ এই সমদলত। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সদৰ সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শান্তনু শৰ্মাক লগত লৈ এই বৃহৎ ৰেলীৰে সামৰণি পেলাই সদৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ। মই এইবাৰ 5বাৰ নমিনেশ্যন দিছোঁ। ইমান মনোনয়নৰ আগত ইমান উল্লাস মই কেতিয়াও দেখা নাই। শান্তনু শৰ্মা অসমৰ ভিতৰত যে ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী হ'ব, আজিৰ এই স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আজি প্ৰমাণ কৰিছে। ৰেকৰ্ড সংখ্যক অসমৰ 126টা সমষ্টিৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত শান্তনু শৰ্মা মুকুট শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ আমাৰ ইয়াৰ পৰা বিজয়ী হ'ব। সেই কথাটো আজি স্বতঃস্ফূৰ্ত সঁহাৰিয়ে প্ৰমাণ কৰিছে।